আমি চৰকাৰ নবনোৱাকৈয়ে আজি তাৰিখত আমি কি কৰি আছোঁ অৰুণোদয় আঁচনি দিবৰ কাৰণে সক্ষম হৈছোঁ। আজি আমি চৰকাৰ নোহোৱাকৈয়ে PMUYৰ মানে হেৰিত আমি কৃষকসকলক পইচা দিবৰ কাৰণে সক্ষম হৈছোঁ। আমি চৰকাৰ নোহোৱাকৈয়ে আমি পইচা দাবী কৰাৰ কাৰণে ৰাইজক আমি মাহে মাহে চাউল দিবলৈ সক্ষম হৈছোঁ। নিজে নিজে টাটা কোম্পানী বিৰলা কোম্পানীয়ে আহি 40 লাখ 20 লাখ টকাৰ RCC বিল্ডিং বনাই দিব ভোটাৰশ্বিপ হোৱাৰ লগে লগে। নিৰ্বাচনী প্ৰচাৰটো খুবেই ভাল। আমি যিমানখিনি কোকিলাবাৰী সমষ্টিত ৰাইজ আছে আমি গাঁৱে গাঁৱে গৈছোঁ, চুপাই চুপাই গৈছোঁ আৰু আজিও সেই চুপাই চুপাই আমি মিটিং কৰি আছোঁ। আৰু আমি এটাই বস্তু উপলব্ধি কৰিব পাৰিছোঁ, আজি ৭৫ বছৰেদি যিটো গুণ্ডা ৰাজ চলিল ৰাইজে এতিয়া জ্ঞাত হৈছে যে সঁচাকৈ আমি ভুল কৰিছোঁ। ইয়াৰ কাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ লগত ৰাইজ সহযোগ কৰি আছে। কিন্তু এটাই কথা, আজি শকুনি মমা আহিছে, ইয়াৰ কাৰণে ৰাইজে সকলোৱে উঠি পুঠি গৈ আছে। ঠিকাদাৰবিলাকে ৰাইজবিলাকক লৈ গৈ আছে, তাতে পইচা বিলাব কিবা বিলাব, কিন্তু আমি শকুনিৰ দল নহয়, আমি শকুনি মামাৰ দল নহয়, এইটো ৰাইজৰ দল হয়। ভোটাৰৰ আজি ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰা আমি যিসকল ৰাইজে ভাবিছিল কংগ্ৰেছে ভাল, কংগ্ৰেছক গুণ্ডাগিৰি কৰিলে। তাৰপিছত AJP আহিল, AJP আমাৰ জাতিৰ ভাই, নিজৰ দল, আঞ্চলিক দল, AJPও গুণ্ডাগিৰি কৰিলে। ইয়াৰ পিছত এতিয়া আহি আহি BJP আমাৰ শকুনি মমাই এতিয়া এটা এটা জাতিক ধ্বংস কৰিবলৈ গৈ আছে। বড়ো জাতিক ধ্বংস কৰাৰ পিছত ইয়াৰ পিছত কোচ ৰাজবংশীক ধ্বংস কৰিব, কোচ ৰাজবংশীক ধ্বংস কৰাৰ পিছত এটা জনগোষ্ঠীক ধ্বংস কৰিব। ছিষ্টেমটো এইটোৱেই হৈ আছে। আমি মানৱ জাতিটোক বচাই ৰাখিম। আমি কৈ আছোঁ ন' জাত ন' পাত, ভোটাৰ এক জাত। আমাৰ কোনো জাতি নাই, আমাৰ কোনো ধৰ্ম নাই। আমি মহাত্মা গান্ধীয়ে যিটো ইংৰাজৰ পৰা ভাৰতবৰ্ষখনক 1947 চনত স্বাধীন কৰিলে, ইংৰাজ বেয়া বুলি। তাৰপিছত মহাত্মা গান্ধীয়ে এটা কথাই কৈছিলে যে ইংৰাজখন স্বাধীন কৰিলোঁ ঠিকেই আছে, মোৰ এটা কাম কৰিবলগীয়া বাকী আছে, এইটোৱেই হৈছে অৰ্থনৈতিক স্বাধীনতা। আৰু এই অৰ্থনৈতিক স্বাধীনতাটোক আমি প্ৰত্যেকজন ব্যক্তিৰ হাতত উঠাই দিয়াৰ কাৰণে আমি কাম কৰিছোঁ। এইটোৱেই মূল ইছ্যু। আমি ইছ্যু এইটোৱেই, আজি ইংৰাজ যেতিয়া আছিলে, টকা আহিছিল লণ্ডনৰ পৰা দিল্লীলৈকে। তাৰপিছত ইংৰাজৰ পৰা স্বাধীন হ'ল, দিল্লীৰ পৰা টকা জিলালৈকে গ'ল, জিলাৰ পৰা লাহে লাহে কি হ'ল ব্লকলৈকে গ'ল, ব্লকৰ পৰা পঞ্চায়তলৈকে গ'ল, VCDCলৈকে গ'ল। এতিয়া আমি কৈ আছোঁ আমি ঘৰে ঘৰে পঠিয়াম পইচা, ঘৰে ঘৰে। তেওঁলোকে আঁচনিৰ দ্বাৰা পইচা পঠিয়াই আছে, আমি ডাইৰেক্টলি কেছ পইচা আমি ঘৰে ঘৰে পঠিয়াম। 8,000 আজি জনমূৰি আয় 16,000, 16,000ৰ আধা 8,000 আমি প্ৰতিজন ভোটাৰক দিয়াৰ কাৰণে আমি দায়বদ্ধ। 16,000 টকাটো এইটো প্ৰাকৃতিক সম্পত্তি, ৰাজহুৱা সম্পত্তিৰ পৰা উৎপাদন হোৱা টকা আৰু ইণ্ডাষ্ট্ৰিয়েল মানে যিটো টেক্স, এই টেক্সৰ পৰা জমা হোৱা টকা। এই টকাটোক আমি কৈছোঁ আঁচনিৰ দ্বাৰা দিব নালাগে, ডাইৰেক্ট কেছ পইচা দিয়া। এইটো কোনে দিব লাগে? এইটো চৰকাৰে দিব লাগে। কোন চৰকাৰে? এনি হাও যি চৰকাৰে নহওক, কাৰণ চৰকাৰ হৈছে ৰাইজৰ গোলাম, নেতা হৈছে ৰাইজৰ গোলাম। কিন্তু আজি তাৰিখত ভোটাৰসকলে ভাবি আছে চৰকাৰ মানে আমাৰ ভগৱান। ভগৱান নহয়, তেওঁলোকে ভগৱানে লুটি পুটি খাই আছে। এইটো ভগৱান নহয়, তেওঁলোকে লুটেৰা হয়, লুটেৰা। লৱ কুমাৰ বসুমতাৰীয়ে জিকি গ'লে চৰকাৰ কৰিব নোৱাৰে। আমি এটাই কথা কৈছিলোঁ যে 543 জনৰ এজন ড্ৰাইভাৰ আছে নৰেন্দ্ৰ মোদী, আৰু 126 জনৰ ড্ৰাইভাৰ আছে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা, আৰু এতিয়া 40 জনৰ ড্ৰাইভাৰ আছে প্ৰমোদ বড়ো। এই প্ৰমোদ বড়োৰ যিটো মানে কি হাউচ, কোকৰাঝাৰ হাউচ, এই হাউচত আমাৰ এজনে ব্যক্তিৰ প্ৰয়োজন আছে, সেই
কোকৰাঝাৰত গৈ আমাৰ অধিকাৰটোক বিচৰাৰ কাৰণে আমি টেবুল ভুকিয়াই আমাৰ অধিকাৰটোক কোৱাৰ কাৰণে আমাৰ এজনে ব্যক্তিৰ প্ৰয়োজন আছে আমি চৰকাৰ নবনোৱাকৈয়ে আজি তাৰিখত আমি কি কৰি আছোঁ অৰুণোদয় আঁচনি দিবৰ কাৰণে সক্ষম হৈছোঁ আজি আমি চৰকাৰ নোহোৱাকৈয়ে PMYৰ মানে হেৰিত আমি কৃষকসকলক পইচা দিবৰ কাৰণে সক্ষম হৈছোঁ আমি চৰকাৰ নোহোৱাকৈয়ে আমি পইচা দাবী কৰাৰ কাৰণে ৰাইজক আমি মাহে মাহে চাউল দিবলৈ সক্ষম হৈছোঁ ইয়াৰ কাৰণে আমাক এজন ব্যক্তিহে লাগে কোকৰাঝাৰত এজন লাগে দিছপুৰত এজন লাগে দিল্লীত এজন লাগে তাৰ বাদে আমাক চৰকাৰৰ কোনো প্ৰয়োজন নাই নহয় এতিয়া মূল বস্তুটো হৈছে পইচা হ্যাঁ পইচা হ'লে সকলো সমস্যা সমাধান ইস্যু চব আছে ইস্যু কি আমি মানৱ জাতি হিচাপে আজি ৰাজনৈতিক দলবিলাকে কি কৰি আছে ইটো বড়ো ইটো অসমীয়া ইটো শৰণীয়া ইটো মুছলমান এই যে জাতি ভেদাভেদৰ যিটো ৰাজনীতি এই জাতি ভেদাভেদৰ ৰাজনীতি আমি ধ্বংস কৰিবলৈ গৈ আছোঁ আমাক কৈ আছোঁ যে আমাৰ পাকিস্তান ভাৰত ভূটান চীন চাইনা জাপান আমি সকলো দেশতে যাওয়াৰ কাৰণে আমাক সুবিধা পাব লাগে আমাক উইদাউট ভিসাত আমি বিভিন্ন দেশত বেপাৰ বাণিজ্য কৰিব পাৰিব লাগে আজি পুঁজিপতিসকলৰ কোনো ভিসাৰ প্ৰয়োজন নাই তেওঁলোকে আমেৰিকাত যায়ও বিজনেছ কৰে চাইনাত যায়ও বিজনেছ কৰে আমি এই নেতাসকলে যাওয়াৰ কাৰণে কোনো ভিসা নালাগে কিন্তু ভোটাৰসকলৰ কাৰণে কিয় ভিসা লাগে এই ভিসাটোৰো দুনিয়া জোৰো আমি সকলো জায়গাত যাওয়াৰ কাৰণে আমাৰ পাৱাৰ লাগে অঞ্চল উন্নয়নৰ বাবে অঞ্চল উন্নয়নটো কি হৈছে টকা পইচা থাকিলে অঞ্চল উন্নয়ন হ'ব এতিয়া এটা কথা কৈছে মোক অলপ আগতে এইখন এই ৰাইজে যদি ভোট দিয়ে UPPলে বোলে ৰাস্তাটো বনাই দিব তাৰ আগতে বনাই নিদিয়ে এইটো কি মিনিং হা এইটো কি মিনিংছ এই UPPলক ভোট দিলেহে তাৰমানে ৰাস্তাটো বনাই দিব তেওঁলোকৰ কৰ্তব্য মাত্ৰ ৰাস্তা বনোৱাটোই নেকি হা মানৱ জাতিক উন্নয়ন কৰাটোই তেওঁলোকৰ কৰ্তব্য নহয় তেওঁলোকে মাত্ৰ ৰাস্তাৰ নামত ৰাজনীতি কৰি আছে তেওঁলোকে কৈ আছে আয়ো ঘৰৰ নামত ৰাজনীতি কৰি আছে আমি কৈছোঁ মাহে মাহে পইচা দিয়ক আমাক নিজে টাটা কোম্পানী বিৰলা কোম্পানী আহি 40 লাখ 20 লাখ টকাৰ RCC বিল্ডিং বনাই দিব ভোটাৰশ্বিপ হোৱাৰ লগে লগে नोंथाङा सरकारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना SCC बैंक PO बैंक क्लार्क बैंक SO UPC FAC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SCC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101 536360 70020261133 9101536360